কি খবৰ ভালনে সকলোৱে মই কৰবি পুনৰ নতুন ভিডিঅ' এটি লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম মই কিদৰে চিকেন কাৰী ৰান্ধো তাৰ সেই ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ। বলকো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বাঁহগাজ আৰু বাঁহগাজৰ লগত মাংস বনাবলৈ আমাক লাগিব বাঁহগাজ যিহেতুকে মেইন বাঁহগাজটো লাগিব। বাঁহগাজটো আমি সৰু সৰুকৈ কাটি বইল কৰি লৈছোঁ। শুকান জলকীয়া আৰু জিৰা আমি পটাত বাটি লৈছোঁ। এটা কচু লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ মিডিয়াম চাইজত, আৰু বিলাহী দুটা লৈছোঁ, এয়া আমি মিডিয়াম চাইজত কাটি লৈছোঁ, আৰু এয়া দুটা পিঁয়াজ লৈছোঁ। এই পিঁয়াজটো আমি সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে চাব পাৰে। আৰু এয়া আছে তিনিটা আমি কেঁচা জলকীয়া লৈছোঁ। ইয়াত আছে নহৰু আৰু আদা আমি পটাত বাটি লৈছোঁ। আৰু আপোনালোকক দেখাইছোঁ এইটো চিকেন। ইয়াত নিমখ আৰু হালধিৰে আমি আধা ঘণ্টা এনেকৈ মিহলাই ৰাখি দিছোঁ। আৰু এতিয়া চাওঁ, এয়া কেৰাহীত আমি মিঠাতেল দিছোঁ। আপোনালোকেও নিজৰ প্ৰয়োজন অনুসাৰে মিঠাতেল দিব। আৰু এতিয়া আমি দেখুৱাম নেক্সট ষ্টেপটো। এয়া পিঁয়াজ দিয়া হৈছে, আৰু পিঁয়াজৰ লগতে আমি দিম নহৰু আৰু আদা বটা, আৰু দি দিম তাত শুকান জলকীয়া আৰু জিৰা যিহেতুকে পেষ্ট কৰিলোঁ, সেই পেষ্টটো আমি মিহলাই দিম। আৰু এতিয়া পিঁয়াজখিনি আমি ভাজি থাকিম। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা বৰণ নহয় আমি তেতিয়ালৈকে পিঁয়াজখিনি মিডিয়াম ফ্লেমত আমি তাক লৰাই থাকিম। এয়া চাওক, পিঁয়াজখিনি আমি ৰঙচুৱা বৰণ নপৰালৈকে মিডিয়াম ফ্লেমত আমি তাক লৰাই থাকিম। ৰঙচুৱা বৰণ নোহোৱালৈকে আমি এনেকৈ মিডিয়াম ফ্লেমত ভাজি থাকিম। আৰু তাৰ লগত এড কৰিম কেঁচা জলকীয়া আৰু নহৰু আৰু আদা বটা, লগতে শুকান জলকীয়া আৰু জিৰা পেষ্টটো আমি ইয়াৰ লগত এড কৰিম। আমি ভালদৰে পেষ্টকেইটা একেলগতে লৰাই থাকিম মিডিয়াম ফ্লেমত, যাতে দেৰি নাযায়। ইয়াৰ পিঁয়াজ নহৰু আদা যি কেঁচা গোন্ধ, সেই কেঁচা গোন্ধ নোযোৱালৈকে আমি তাক এনেদৰে ভালকৈ লৰাই ৰাখিম। আদা নহৰু আৰু শুকান জলকীয়াৰ এই পেষ্টটো ভালদৰে মিল হোৱাৰ পিছত আমি এতিয়া এড কৰিম কাটি থোৱা আমাৰ বিলাহীখিনি নিসিজালৈকে আমি ইয়াত লৰাই ৰাখিম। আৰু ইয়াত আমি এড কৰিম প্ৰয়োজন অনুসাৰে নিমখ আৰু হালধি আমি প্ৰয়োজন অনুসাৰে ইয়াৰ লগত এড কৰিম। যেতিয়ালৈকে এই বিলাহীখিনি ভালকৈ নিসিজিব আমি তেতিয়ালৈকে ইয়াক মিডিয়াম ফ্লেমত আমি তাক লৰাই থাকিম। বিলাহীখিনি ভালদৰে সিজাৰ পিছত আমি এতিয়া ইয়াত মাংসখিনি এড কৰি দিম। এয়া মাংসখিনি এড কৰাৰ পিছত আমি ইয়াক 15 মিনিটমান এনেকৈ মিডিয়াম ফ্লেমত ভাজি থাকিম। 15 মিনিটৰ পিছত মাংসখিনি আমি এনেকৈ পাইছোঁ। এই মাংসখিনি লৰাই আমাৰ এতিয়া মাংসখিনি 70% মান সিজিলে। সেয়া চাওক, আপোনালোকে চাব পাৰে, আৰু বহুত ধুনীয়া ৰং আহিছে। এতিয়া আমি ইয়াত মেইন যিটো আমাৰ ইনগ্ৰিডিয়েণ্টছ আছিলে বাঁহগাজটো ইয়াত আমি এড কৰিম। আৰু বাঁহগাজটো আমি এড কৰাৰ পিছতহে আমি আমাৰ আৰু এটা ইনগ্ৰিডিয়েণ্টছ আছে, সেইটো হৈছে কচু, সেইটো আমি এড কৰিম। এতিয়া আমি বাঁহগাজটো দি 15 মিনিটমান আমি এনেকৈ ভাজিম। এয়া চাওক, এতিয়া আমি ইয়াত বাঁহগাজটো এড কৰি দিছোঁ। আমি বাঁহগাজখিনি বইল কৰি লৈছিলোঁ যাতে সুবিধা হয় সিজিবলৈ, কম সময়ৰ প্ৰয়োজন হয়। তো চাওক, এয়া বাঁহগাজখিনি আমি মিলাই মেলি 15 মিনিটমান আমি এনেকৈ মিডিয়াম ফ্লেমত তাক আমি সিজাই থাকিম। এয়া চাওক, বাঁহগাজখিনি 50% সিজিলে। এতিয়া 50% সিজাৰ পিছত আমি ইয়াত এতিয়া এড কৰিম আমাৰ ইটো ইনগ্ৰিডিয়েণ্টছ কচু। এয়া চাওক, কচুটো আমি এড কৰিছোঁ, আৰু একো মিডিয়াম ফ্লেমত আমি তাক লৰাই থাকিম।
ইয়াত কালাৰটো বহুত ধুনীয়া আহিছে। আপোনালোকেও বাঁহগাজৰ লগত মাংস আৰু কচু দি ঘৰত এনেকৈয়ে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পায় আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইখিনি এড কৰাৰ পিছত আমি তাক 5 মিনিট সিজোৱালোঁ মিডিয়াম ফ্লেমত। এতিয়া আমি তাত এড কৰিম গৰম পানী। আমি আধা কাপ ইয়াত এড কৰিছোঁ। আপোনালোকে প্ৰয়োজন অনুসাৰে পানীখিনি এড কৰিব। পানীখিনি চাওক, পানীখিনিও চাব পাৰে কি ধুনীয়া কালাৰ আহিছে, দেখিছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। এতিয়া আমি ইয়াক 15 মিনিটমান উতলিবলৈ আমি মিডিয়াম ফ্লেমত 15 মিনিট উতলিবলৈ ইয়াত এৰি দিম। তাৰপিছত আপোনালোকক আমি লগ পাই আছোঁ। আমাৰ বাঁহগাজ আৰু মাংসৰ যি ৰেচিপি বনাইছিলোঁ এয়া আমাৰ এতিয়া সম্পূৰ্ণ হৈ গ'ল। ইয়াত আমি মছলাৰ ভিতৰত আমি ব্যৱহাৰ কৰিছিলোঁ গোটা জিৰা আৰু শুকান জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ, আৰু এটা ব্যৱহাৰ কৰিছিলোঁ আপোনাৰ বিলাহী আৰু গৰু ঘিউ। তাৰ বাদে আমি ইয়াত একো বেলেগ মছলা এড কৰা নাই। এয়া চাওক কালাৰ কি ধুনীয়া আহিছে, দেখিছেনে। ভিডিঅ'টোৰ ইয়াৰ পৰা ওলোৱা ধোঁৱাৰ কাৰণে ব্লাৰ হৈ গৈছে, কিন্তু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব কি ধুনীয়া হয় খাবলৈ। এতিয়া এটা বাউলত আমি মাংসটো কাঢ়ি দিম। ধুনীয়া এটা গোন্ধ পাইছোঁ, কচুখিনিও একদম ধুনীয়াকৈ সিজিছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। ভাজিকণ খাবলৈ বহুত সুন্দৰ হৈছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। এয়া চাওক কচুবোৰ কিমান ধুনীয়াকৈ সিজিলে আৰু গাজৰ কোনো চিন-চাপেই নাইকিয়া হৈ গ'ল। আৰু এই মাংস চাওক, মাংস একদম মজাটোলৈকে সিজিছে। এয়া চাওক সকলোৱে ৰেচিপিটো ট্ৰাই কৰিব। অতি সহজভাৱে ৰান্ধি দেখাইছোঁ আপোনালোকৰ আগত। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, ধন্যবাদ।